গৰিবৰ বন্ধু হিচাপে দেখা পোৱা গৈছে চামগুৰি সমষ্টিৰ ভাৰতীয় গণপৰিষদ দলৰ প্ৰাৰ্থী প্ৰাণজিৎ ভৌমিকক। আজি ভাৰতীয় গণপৰিষদ দলৰ প্ৰাৰ্থীয়ে চামগুৰি সমষ্টিটোৰ টুপুকি জাৰণী গাঁও পঞ্চায়ত অন্তৰ্গত উত্তৰ ভেলগুৰি গাঁৱৰ এক দুখীয়া পৰিয়ালৰ ছোৱালী এজনীক যোৱা 1 বছৰ ধৰি বেমাৰৰ মৃত্যুৰ সৈতে যুঁজি আছে। ঠিক এই সময়ছোৱাত ভাৰতীয় গণপৰিষদ দলৰ প্ৰাৰ্থী শ্ৰী প্ৰাণজিৎ ভৌমিকেই এই দুখীয়া পৰিয়ালটোক কিছু পৰিমাণৰ সাহায্যৰ লগতে ছোৱালীজনীৰ উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ লৈ যোৱাৰ কথা পৰিয়ালটোক প্ৰতিশ্ৰুতি দিয়ে। তেওঁ উল্লেখ কৰিছে যে তেওঁ মানৱতা ৰক্ষাৰ নামতহে আহিছে, কোনো ধৰণৰ ভোট খুজিব অহা নাই বুলিও তেওঁ মন্তব্য কৰিছে। আচলতে এতিয়া ধৰক নিৰ্বাচনৰ সময়ত প্ৰত্যেকে বহুত ধৰণৰ বহুত কথা ক'ব, কিছুমানে ক'ব যিটো এই ভোটৰ অংকত আহিছে। আমি আচলতে ভোটৰ অংকত এই এনেকুৱা কামবিলাক যিটো মানৱতাৰ খাতিৰত সেই কামবিলাক কৰোঁ। আমি ৰকিবুল হুছেইন বা এই অনিল শইকীয়াহঁতৰ ধৰে আমি এই ভোটৰ অংকত বা ৰাজনৈতিক অংকত এই তেনেকুৱা দুখীয়া পৰিয়ালত বা বেমাৰী চেমাৰী চাবলৈ আমি নাযাওঁ। আমি আজি আহিছোঁ, এইটো পৰিয়ালত এগৰাকী ছোৱালী আছে, নাম তাৰ এটা ৰীমা চৰকাৰ। ৰীমা চৰকাৰ বৰ্তমান গুৰুত্বপূৰ্ণ বেমাৰত অৰ্থাৎ দুৰাৰোগ্য বেমাৰত ভুগি আছে। আমি এই বেমাৰীগৰাকী চাবলৈ আহিছিলোঁ। আমি ইয়াত কোনো ধৰণৰ ৰাজনৈতিক অংক বা ভোটৰ অংকত অহা নাই। এতিয়া আপুনি যিহেতু সমাগত নিৰ্বাচন, হয়, নিৰ্বাচন কাক চাপিছে সেইটো সন্দৰ্ভত আপুনি ঘূৰিব অহা বুলি কিবা ৰাইজৰ কিবা দাবী আছে নেকি? ৰাইজে হয়তো সেইটো ভাবিব পাৰে, কিন্তু সেইটো মই ক্লিয়াৰ কৰি দিছোঁ যে মোক ইয়াৰে কোনোবা স্থানীয় ব্যক্তি ৰাখাল মণ্ডলে মোক খবৰ দিছিলে যে ইয়াত এগৰাকী বেমাৰী আছে, অসুস্থ ছোৱালীজনীক অলপ চাই যাব পাৰি। মোক খবৰ দিয়াৰ লগে লগে মই ৰাতিপুৱা ক'লোঁ ঠিক আছে, মই ছোৱালীজনী চাবলৈ যাম, বেমাৰ যদি তেওঁক চাবলৈ যাবই লাগিব। মানৱতাৰ কথা আছে। এতিয়া আপুনি কিদৰে সাহায্য কৰিম বুলি ভাবিছে? সাহায্য মানে এতিয়া ধৰক আমিতো চৰকাৰত নাই, চৰকাৰৰ ফালৰ পৰা কিছুমান বিশেষ ধৰণৰ সাহায্য থাকে, কিন্তু আমাৰ NGO বা এই ডিপাৰ্টমেণ্টেলি তেনেকুৱা কিছুমান হেৰি থাকে, সেই চেনেলবিলাক আছে। আৰোগ্য নিধি বোলা এটা অনুষ্ঠান আছে, আৰোগ্য নিধি বোলা এটা স্কীম আছে। সেই স্কীমৰ জৰিয়তে যদি পাৰোঁ, বাহিৰত যদি অসমৰ বাহিৰত যদি উন্নতমানৰ চিকিৎসা যদি কৰিব পৰা যায়, নিশ্চয় ছোৱালীজনী সুস্থ হ'ব, স্থায়ীভাৱে সুস্থ হ'ব। মিডিয়ার কাম তো মিডিয়া করে মানে কেউই করতো না বর্তমান সোশ্যাল মিডিয়ার জুড়ে মানে এটা হইলে সব পপুলার হয়েছে। হাঁটতে পারে না তো বোধ হয়, হাঁটবার পারে না ঠিক আছে না? হ্যাঁ ঠিক আছে। আমরা সবাই আসা ধরো বাইরে